Hey guys, welcome back to my YouTube channel Bhargav Vlogs. আজি মই আপোনালোকক এখন ভাগত কেনেদৰে আহে অলপমান দেখুৱাম। চক প্ৰায় মানুহৰ গাঁৱে গাঁৱে এটা নামঘৰ থাকে। ঠিক তেনেদৰে চেতিয়া গাঁৱৰ নামঘৰটোত এটা নামঘৰ মানে আছে, কিন্তু এক সাইডৰ মানুহৰ মানে এখিনিমান মানুহৰ প্ৰায় নামঘৰ নাই। তে অলপমান তেওঁলোকৰ প্ৰব্লেম হয়। ঠিক তেনেদৰে যোনখিনি প্ৰব্লেম হয় তেওঁলোকৰ চেতিয়া গাঁৱৰ মানুহখিনি আমাৰ চাউলকা গাঁৱৰ যোন নামঘৰ আছিলে সেই নামঘৰটোত মানে খায় বা সকাম পাতিলে কিবা কিবি আহে মেলে, ঠিক তেনেদৰে খায়। ঠিক তেনেদৰে চেতিয়া গাঁৱৰ নামঘৰটোত এটা নামঘৰ বনাইছে। নামঘৰ জেগা যি নামঘৰ আছিলে এতিয়া নতুনকৈ এটা নামঘৰ বনাইছে। তাত এখন ভাগত কিনি আনি আমাৰ এই যোনটো নামঘৰত খাইছিলে তেওঁলোকে মানুহখিনিয়ে যোনখিনি আমাৰ মানুহে সেৱা কাঢ়ি সেই নামঘৰত কিবা নিয়ম আছে সেই নিয়ম কৰি পিনি তাৰপিছত সেই চেতিয়া গাঁৱৰ নামঘৰ যোনটো নতুনকৈ বনাইছে তাত থ'ব। কেনেধৰণে কি কৰে বলক মোৰ ভিডিঅ'টো শেষলৈকে চাওক, বুজি পাব। পোনপ্ৰথমে ভাগতখন আহি আছে, আপোনালোকক দেখুৱাম, আহক। চাওক, অকল ভাগতেই নহয়, ভাগত আৰু আসন মানে আসনখন আনি আছে এই চেতিয়া গাঁৱৰ ছাইডৰ পৰা, কিন্তু আমাৰ মানুহখনে ইয়াত কাপোৰ পাই পিনি ৰখি আছে। মানে এই আৰু এটা পৰম্পৰাগত নীতি নিয়ম, এফালেও মানুহ ৰখি আছে এফালেও মানুহ ৰখি আছে। মানে এখন চেৰেং চাদৰ ওপৰেদি ভাগত আৰু আসনখন যায়। ঠিক তেনেদৰে লাহে লাহে আনি আছে আসনখন, মানে আসনে ভাগতে দুইখন আমাৰ নামঘৰটোত মিলাই পিনি মানে যি নিয়ম আছে আমাৰ নামঘৰটোত নিয়ম কৰি পিনি তো চেতিয়া গাঁৱৰ যি নতুন নামঘৰ তাত মানে চব ভাগতে আসনে থৈ পিনি যি নিয়ম মানে যেনেকৈ আপোনালোকৰ ভাগত পাঠ কৰিব তাৰপৰা বহুত কিবা কিবি কৰি পিনি তাৰপিছত সেই নামঘৰটোত মানে সেই এটা নামঘৰ হ'ব। মানে এটা নামঘৰ পটককৈ বহাওঁ বুলি ক'লে বহাব নোৱাৰি, বহুত কিবা কিবি নিয়ম কৰি পিনি অৱশেষত নামঘৰটো হয়। তো মই পোনপ্ৰথমে চেণ্ডেলযোৰ খুলি লৈছোঁ, পূৰা ভিডিঅ' কৰিবলৈ লাগি গৈছোঁ। মানে ইয়াত এখন যি চেলেং চাদৰ পাৰি লৈছে, মানে চেলেং চাদৰ ওপৰেদি ভাগতে আসনে যি ঠেলা লৈ আহিছে সেই তাৰ ওপৰেদি উঠি যাব। তো এনেকৈ প্ৰত্যেক ঘৰ মানুহে ঘৰে ঘৰে মানে সেৱা কাঢ়ি আহি আছে। তো এইফালে আমাৰ মানুহখিনি পূৰা ৰেডি সেৱা কৰিবলৈ, এই চেলেং চাদৰ এনেকৈ বহুত মানুহৰ ঘৰে এনেকৈ পাৰি পিনি সেৱা কৰে। তো ময়ো মানে ভিডিঅ' কৰিবৰ কাৰণে মই সেয়া নকৰিলোঁ। তো আমাৰ মায়ে গোটেইখিনিয়ে কৰিছে একেলগতে, কিন্তু এই যি ঠেলা লৈ আহিছে ঠেলাত মানে আসনে আৰু ভাগতে একেলগতে আহিছে। এই আসনে ভাগতে ইয়াত মানে নামঘৰত একপাক ঘূৰি পিনি তাৰপিছত নতুন নামঘৰটো স্থাপন কৰিব। তো শুনকচোন নাম কেনেকৈ লয়। সেৱা কাঢ়ি হৈ গ'ল গোটেইখিনি। তাৰপিছত এই মানুহখিনিয়ে মানে যোনখিনি চেতিয়া গাঁৱৰ মানুহ আৰু চাউলকা গাঁৱৰ মানুহ মিক্স হৈ পিনি পূৰা এখিনিমান মানুহ হৈছে। এইখনেই হৈছে আসন আৰু ভাগতখন তাৰ ভিতৰতে আছে। তো ইমানখিনি মানুহ দেখিছে নহয় আপোনালোকে, বহুতেই মানুহ আহিছে, দুইখন গাঁৱৰ মানুহ মিক্স হৈ মানে এই নামঘৰটোৰ ওচৰলৈ আহিছে। বহুত ভাল লাগিলে, এনেকুৱা পৰিৱেশ দেখিলে বহুত ভাল লাগে মানে। তো ইমানেই মানুহ ঢোল খোল বজায় মানে তাল চাল লৈ পিনি, মাইকী মানুহখন মতা মানুহখন বহুত ধুনীয়াকৈ গৈছে, কিন্তু ইয়াত চব মানুহে ধুতি পিন্ধিয়ে গৈছে। তো এতিয়ালৈ আপোনালোকে দেখিলে কেনেধৰণে কি হয়। তো এতিয়া তেওঁলোক গৈছে আমাৰ যোনটো চাউলকা গাঁৱৰ নামঘৰ সেইটো আছিলে সেৱা কিবা কিবি যি নিয়ম আছে সেই নিয়মবোৰ কৰি পিনি আকৌ চেতিয়া গাঁৱৰ যোনটো মানে নামঘৰ নতুনকৈ সাজিছে তাত মানে সেই ভাগতখন থ'বগৈ। তো ঠিক তেনেদৰে পূৰা ভাল লাগিলে, বহুত মানুহ আহিলে। তো এনেকুৱা এটা পৰিস্থিতিত ময়ো অকণমান ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ। তালৈ যাব নোৱাৰিলোঁ যিহেতু ঘটককৈ ডিচিশ্যন হৈ গ'ল যে আহিব। মই ঠিক তেনেদৰে স্পৰ্টিং চাৰ্টটো পিন্ধি ডাইৰেক্ট মই ভিডিঅ' কৰিবলৈ আহিছোঁ। যদি মই আজি গা পা ধুই ধুতি পিন্ধি লৈ আহিম তেতিয়া আপোনালোকক পূৰা মই ভিডিঅ' দেখুৱাই দিলোঁ। তো ভাল লাগিলে এনেকুৱা অকণমান ভিডিঅ' দিবলৈ পাই আপোনালোকৰ মাজলৈ। ঘৰটোৰ লগত কোন আহিছে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, তেতিয়া মানে মই গম পাওঁ আৰু কোন আহিছে। যদি আহিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ভিডিঅ'টো ৰাখিছোঁ, বাই বাই।